ফোন এটা কৰি লওঁ ফোনটো তাৰপিছত ফোন এটাও কৰা নাই ফোনটো কৰি লওঁ আৰু মইনা হেল্ল' পাৰ্টনাৰ অঁ হেল্ল' ৰাজু কি হ'ল তোমাক ৰাতিপুৱাৰ পৰা ফোন মাৰি আছোঁ তুমি ফোনটো ৰিচিভ কৰা নাই কেলৈ মই ইয়াতে বহি আছোঁ এনেকৈ আহা অঁ দেখিছোঁ ৰবা মই গৈ আছোঁ আবে ৰাজু মই ইমান টাইমৰ পৰা বিচাৰি আছোঁ তই মোক কিয় বিচাৰি আছ আৰে তোক কিয় বিচাৰি আছোঁ জানা মোৰ চিখৰ খাব পইচা নাই তাতে মই কি কৰিব লাগে হে উল্লু তোৰ মাথাটো বেয়া হ'ল নেকি অলপ ভালকৈ বহি ল হৰকাণ্ড পুতাক কেৰেলাত গৈছে কেৰেলাৰ পৰা বহুত টকা আনি আছে সিটো এতিয়া বৰ্তমান এইটো বাটেদি যাব না তাক ফুচিং দিম ফুচিং কি ফুচিং কৈ আছে মই একো বুজি পোৱা নাই ভালকৈ ক সেই বুৰ্বক তই বুজি নাপা নেকি তোৰ নিউজত চোৱা নাই নিউজত ব্ৰিজৰ তলত গুণ্ডা সবাই ধৰি দম দি পইচা লয় হে আমিও তেনেকৈ ল'ব লাগিব বুজি নাপা নেকি তোৰ চুলিখিনি থিয় কৰি ল ভালকৈ ল গুণ্ডা টাইপ হৈ ল এই হোৱাকাণ্ড পুতাক এতিয়া আহিবই সময় হৈ গ'ল আমিও তাকে এনেকৈ ধৰি পেলাই ফুচিং দিম পইচা ল'ম বুজি পোৱা নাই দাদা চুলি থিয় কৰি ল চুলিখিনি খা কৰিবই লাগিব ন ঐ হৰকাণ্ড পুতাক আহিছে চা ঐ চুলি তুলি বনাই বা কি হিৰো হৈ আহিছে বে ঐ টকা পইচা তাৰ পকেট চক ফুল হৈ আছে ঐ বহুত এক আজি ল'মে সঁচা একেখন পথালি কৰি ল'ব অলপ তোৰ মাক্সটো লুকাই ল মাক্সটো লুকাই ল কি কৰিব খালি এই ৰখা কি হ'ল মানে আমাক হঠাতে এনেকৈ ৰখাই দিলে যে মাজবাটত তই মোক চিনি পোৱা নাই মই গুণ্ডা বে মই গুণ্ডা ঐ তোৰ কথাটো শুনি মোৰ হাঁহি উঠিছে ভাইটি চাইছ সি বোলে গুণ্ডা হয় যে আবে কি কৈছে মই বোলে গুণ্ডা নহয় ঐ মোৰ মাথাত ৰুমাল দেখিছ নাই মোৰ ভৰিত জোতা দেখিছ নে নাই কি হৈছ গুণ্ডা হয় মই গুণ্ডা এইটো মানে কি এইটো মানে কি বহুত দেৰিৰ পৰা মই তোৰ মচ শুনি আছোঁ গম পাইছনে এই জালুগুটি মোৰ ঘৰ হয় আৰু বেছি ধেমালি নকৰিবি হা আৰু এইবিলাক কি চাইকেল চাইড কৰ গুণ্ডা উঠা মোক তই গুণ্ডা ক'ব আহিছ হে মোক দেখিছ নাই কি অৱস্থা কৰিছে গুণ্ডা নকবি মোক উঠা অৱস্থা বেয়া কৰি হাত দে উঠা লৈ আজি টেবলেট খাবই লাগিব দে মোক পাঁচটা মান ডাঙৰ আকৌ পৰি গ'লি নাই বেয়াকে মাৰিছে মোক বেয়া কাম আছে তোৰ হ'ব দে একো নাই দে উঠা মই গুণ্ডা মোক চিনি পোৱা নাই মোক মাৰিছে হ'লে কটিটো মাৰিলে আৰু কোকালতো মাৰিছে কটিটো মাৰিলে তোৰ আকৌ কি হ'ল দাদা কিমান দূৰ আছে মোক ভৰিখন বহুত বিষাইছে মই নোৱাৰিছোঁ মোক ধৰি লৈ যোৱা
নাম দে কিবা ছাগলীত বহিয়ে আছা একেবাৰে নহ'লে এইফালে শ্বৰ্টকাট মাৰি দিম ব'ল তোৰ নাম যাম ন এদিকে ব'ল এইফালে যাং আৰু নকৰিবি আৰু পটি চুটি চাইজ বেকা কৰিলে ঐ চাইজ কি হৈছে দেখিছেন দুইটা দ বহিয়ে থাকা মোক কুকাল চুকাল ভাঙি দিছিলো নাজানা নেকি উঠিবও পৰা নাযায় ঐ মোক উঠা ধৰ টেবলেটৰ কাম নকৰিব যিটো দিছি বায়ো 1 কুইণ্টেল পৰিছে পিঠিত ছাগল লৈ তই যা সেই মালকেইটা বহি আছে ক'ত সেইকেইটা চা বহি আছে চা মালকেইটা তাতে আছে ৰ একচুট দি আহোঁ মোক কঁকাল চকাল দেখিছে নহয় বেকা কৰি দিছে ওচৰটো তুলি আহোঁ ৰ দাদা মোৰ অলপ ভোকো লাগিছে ভোক লাগিছে ঐ আলগত দোকান আছে আমি দোকানলৈ যাওঁ কিবা এটা খাই আহোঁ এইকেইটা দেখোন আকৌ আহিছে দেখোন আমাৰ ওচৰলৈ ঐ তোৰ আকৌ কি হ'ল তুমিতো মোক দি দিলা নাই কঁকালৰ একচনটো অঁ কুকাল চুকাল মই চিধা কৰিব পৰা নাই একেবাৰে মই ক'লো কি মানে কুকাল মানে দুইটা দ হৈ গ'ল যি কৰিলা কঁকালৰ অৱস্থা তোমাক মই চিনি নাপাওঁ যি নহওক বাৰু হেৰি শুনা হ'ব তুমি বেয়া নাপাবা এখন গাঁৱৰ হয় আমি একেখন গাঁৱৰ মানুহ আমি মিলি জুলি চলিব লাগে আমি গোটেইখিনি মিলি চলাটো আমাৰ কাৰণে ভাল হয় নহয় আৰু তুমি হঠাতে আহি মোক মানে এনেকৈ দম দিলা কিবা কিবি ক'লা মানে সেইটো মোৰ বেয়া লাগিছে ঠিক আছে তেতিয়াহ'লে ঠিক আছে মই ক্ষমা বিচাৰিম ক্ষমা বিচৰাৰ কথা নাই বাৰু ঠিক আছে মই ক্ষমা কৰি দিছোঁ তুমি মোৰ ভাইটিৰ নিচিনা ভালে বোলে থাকা তাৰমানে চিনি নাপালোঁ জানো মোৰ নাম MJ হয় তাৰমানে কি জানে মানে শুনা ছ'চিয়েল মিডিয়া তোমাৰ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব চবতে যাবা তুমি MJ বুলি চাৰ্চ কৰিলে চবতে পাই যাবা ঠিক আছে মোক সকলোৱে চিনি পায় তুমি ডাঙৰ মোবাইল নচলোৱা চাগে ন সেইকাৰণে তুমি মোক চিনি পোৱা নাই বাৰু যি নহওক তাৰমানে ঘটনাটো কি জানানে বহুত জেগাত তাৰমানে কি কৰে ৰাস্তা ঘাটে ৰৈ পেলাই মানে কি কৰে ধৰি পেলাই টাঙন দি টকা পইচা লৈ যায় মই বোলো আপোনাৰ পৰা নিব পাৰিম এতিয়া চালো নাই মোক ককালে এইটো মানে কি জানা আচলতে এইটো হৈছে তোমাৰ প্ৰেংক বুলি কয় এইটো মানে ধেমালি খুৰীয়া ভিডিঅ' এইটো মানে আগতে কোৱা মাতা হৈ থাকে সেইকাৰণে এইবিলাক প্ৰেংক ভিডিঅ' বনায় ঠিক আছে বা যি কি নহওক তুমি এতিয়া বেয়া নাপাবা তোমাৰ কঁকালটো যিহেতু বেছি বেয়া হৈ গ'ল ঠিক আছে মোৰ লগত পইচাও তেনেকৈ নাই মোৰ লগতে 100 টকা এটা আছে তুমি 100 টকাটো লৈ ঔষধ দেই বেয়া নাপাবা আৰু ভাইটি এইবিলাক কাম নকৰিবা এইবিলাক বেয়া কাম গম পাইছানে আৰু এয়া মোৰ ভাইটি ঠিক আছে মই ভুল নকৰোঁ কাকো নে বাৰু কিন্তু কিয় নামাৰো জানানে মোৰে কুকাল চুকাল বেগা কৰি দিলে না মই এইটো মানে শিক্ষা পাই গৈছো এনেকুৱা ভুল আৰু কেতিয়াও নহয় আৰু ঠিক আছে একো নহয় দেই যাব পাৰোঁ ঠিক আছে যোৱা বেয়া নাপাবা 100 টকা পাইছোঁ 100 টকা মোৰ 20 টকা কঁকালত যাব আৰু 80 টকা জানে 80 টকা বৰ্তমান মোৰ পেটত যাব বহুত ভালেই হৈছে এতিয়া পাই তুমি মোৰ পইচা কিহৰ কাৰণে দিছা ইনে লৈছো মই তোমাক দিম নেকি গ'লে মোৰ কুকাল বেগা হৈছে তুমি পইচা লৈ কি কথা কৈছিস মই জানো মোক হেল্ল' নমস্কাৰ বন্ধুসকল মই MJ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল RNG অৰ্থাৎ ৰংঘৰ আজি আমি এটা ভিডিঅ' লৈ আহিছোঁ অলপ কমেডি আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট এটা কৰিব আৰু লগত থকা ঘণ্টি বটানটো যে গচকি দিবলৈ নাপাহৰিব তো আজিৰ কাৰণে ভিডিঅ'টো ইমানে সকলোকে কওঁ জয় আই অসম।